নমস্কাৰ, মোৰ নাম ঋতুৰাজ বৰা। পশ্চিম গোলাঘাট শিশু উন্নয়ন প্ৰকল্পৰ খণ্ড সমন্বয়ক মই। আজি সকলোকে এই ভিডিঅ'টোৰ যোগেদি দেখুৱাম কেনেকৈ আমি পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনটো আপডেট কৰিব পাৰোঁ। এতিয়া সকলোৱে দেখিছে ইয়াত সকলোৰে ৰেজিষ্টাৰ ফোন নম্বৰ আৰু এমপিন দিয়াৰ পিছতো সকলোৱে লগ ইন কৰিব পৰা নাই। কি কৈছে আমি ইয়াত আপোনালোক সকলোৱে লক্ষ্য কৰক। টু কণ্টিনিউ ইউজিং দিছ এপ, আপোনালোকে ব্যৱহাৰ কৰি থকা এপ্লিকেশ্যনটো প্লিজ আপডেট দ্য এপ। আপোনালোকৰ এই এপ্লিকেশ্যনটো আপডেট কৰিবলৈ কৈছে। কেনেদৰে আমি আপডেট কৰিম আপুনি ষ্টেপ ৱাইজত চাই যাওক। সকলোৱে মই এতিয়া দেখিলে মই প্লে ষ্ট'ৰত এবাৰ ক্লিক কৰিলোঁ। তাৰপিছত সকলোৱে চাৰ্চত এবাৰ পোষণ ট্ৰেকাৰ যাব, চাৰ্চ কৰিব। তাৰপিছত সকলোৱে আপডেট দেখি আছে, আপডেটত এবাৰ ক্লিক কৰিব। তাৰপিছত কিছু সময় সকলোৱে অপেক্ষা কৰিব এইটো আপডেট হোৱালৈকে। আপডেট হৈ আছে, সকলোৱে দেখিছে। কিছু সময় অপেক্ষা কৰিব। পোনপ্ৰথমে যিটো আপোনালোকে পোষণ ট্ৰেকাৰ এপ ডাউনলোড কৰা আছিলে হয়তো আমাৰ 2.0 আছিলে, এতিয়া আমি 3.0লৈ আমি আপডেট কৰিলোঁ। সকলোৱে দেখিছে এতিয়া অপেনত আমি ক্লিক কৰি পেলাই পোষণ ট্ৰেকাৰ পুনৰ আমি লগ ইন কৰিব পাৰিম। সকলোৱে দেখিছে ফোন নম্বৰটো দিব লাগিব ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ। তাৰপিছত এমপিনটো সকলোৱে দিব লাগিব। তাৰপিছত সকলোৱে স্ক্ৰীনত দেখিছে 3.0 আমাৰ এতিয়া পোষণ ট্ৰেকাৰটো আপডেট হৈ গ'ল। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।